Good morning friends, Horshita YouTube channel today আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো। এতিয়া বাজিছে ৰাতিপুৱা 9টা। মই সানিছো আটা পুৰি বনাম। এতিয়া ৰঙালাও সবজি বহাই দিছো ইফালে আৰু এয়া খাইব। এতিয়া মই যাব লাগিব চহৰলৈ। এয়া ৰঙালাও ভাজিখিনি হৈ গ'ল। এতিয়া বনাইছো পুৰি বনাই হ'লে আৰু সবকে খাবলৈ দিম আৰু এয়া হৈ গ'ল। মই সজাই লৈছো খাবৰ কাৰণে সবকে দিলো। এতিয়া মই খাম আৰু আপোনালোকে চাই থাকক। খাই হৈ গ'ল। এতিয়া ওলালো মই নগাঁও যাবৰ কাৰণে আৰু ইমান ৰ'দ দিছে, বহুত ৰ'দ আজি মানে আৰু সোমালো মই ক্লথ ইণ্ডিয়াত আৰু ইয়াৰ পৰাই ল'লোঁ ছোৱালীজনী স্কুলীয়া কাপোৰ। আগৰ টি চাৰ্টটো মানে অলপ চুটি হৈ গৈছে, সেইকাৰণে নতুন কিনিব আহিলোঁ। আইচক্ৰীম এটা খাই এতিয়া ঘৰলৈ যামগৈ আৰু। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ চাই ভাল লাগিল, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।